গাইজ ওয়েলকাম বেক টু মাই নৱজ্যোতি কোঁৱৰ মোৰ নতুন ভিডিঅ'লৈ স্বাগতম আছোঁ। আশা কৰোঁ চবেই ভালে চাগে। আৰু মই বৰ্তমান আছোঁহি শিৱসাগৰ বগঠা চেতিয়াগাঁৱত আছোঁহি। আৰু আমাৰ বৰ্তা এজন নাই বুলি নিশ্চয় ভিডিঅ'টো পাইছিলে আপোনালোকে। তো আজি সভা আৰু মই সেইকাৰণে আহিলোঁ ঘৰৰ আমাৰ বৰ্তাজন ঢুকোৱাৰ কাৰণে। আৰু ভকত সকলো আহি মেলি এতিয়া শৰাই সজাবলৈ কেনে ভকত সকলোৱে লাগি আছে। আৰু তাৰপৰা আমি শিৱনীৰ পৰা কেইবাজনো আহিছোঁ। নিচাদৰ পৰা আহিছে, দাদা আহিছে আৰু মোৰ লগত আছে এইফালে আমাৰ বৰ্তাৰ ল'ৰা হয়। তো আৰু পেহীহঁতৰ ল'ৰাও আহিছে। আজি বৰ্তা নাই, বহুত বেয়া লাগিছে বৰ্তাজন নাই কাৰণে। আৰু বৰ্তা আত্মাই যাতে সদ্গতি লাভ কৰে। তো আজিলৈ এইফালে ভকতবিলাক আহিলে দেখিছে আপোনালোকে, সকলোৱে মাহ প্ৰসাদ শৰাই সজাবলৈ কাৰণে কামে কামে লাগি আছে। আৰু বৰ্তাজন দেখাম, আমাৰ বৰ্তাজনৰ ফটোটো তাকে চাব আপোনালোকৰ ভিতৰত আছে দিনটো। আৰু এইফালে আমাৰ বৰ্তাৰ ফটোখন ৰখা আছে। আৰু ইয়াতে ধূপ ধূনা জ্বলাই কিনে সকলোৱে যাতে বৰ্তাৰ আত্মাটোৱে যাতে সদ্গতি লাভ কৰে।